লাষ্ট ভিডিঅ'টোত কৈছিলোঁ যে মোৰ এটা ভাল খবৰ আছে। ভাল খবৰটো চাগে আপোনালোকে মোৰ মানে কেইটামান ক্লিপ দেখি পেলাই চাগে অনুমান কৰিব পাৰিছে। একচুৱেলি মামা হ'লো মই, সেইটোৱে ভাল খবৰ। ভণ্টিৰ ছোৱালীজনী আছে, ছোৱালীজনী যোৰহাটত জন্ম হৈছে, যোৰহাট সঞ্জীৱনী হস্পিটেলত। ঠিক আছে, বনাই মই খাম এতিয়াই খাম। তাৰপিছত এইজনী ভাগিন কিচি ভাগিন শুই আছে। চ' সেইটোৱে হৈছে মোৰ ভাল খবৰটো, লাষ্ট ভিডিঅ' যিটো কথা কৈছিলোঁ আপোনালোকক। এতিয়া সকলোৱে আশীৰ্বাদ কৰিব যাতে ছোৱালীজনী ভালে থাকে। লেটছ ৰাইড। মোৰ এইটো কাজিন হয়, ইয়াৰ এটা চেনেল আছে, এই ৰাইডিং অফত মটো ব্লগিঙৰ চেনেল এটা। এইটো নামটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, চেনেলটোৰ নামটো আপোনালোকে চাব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। এটা কি কয় নিয়মটো নামটো কি কয় জালুকিয়া দিয়া জাল দিয়া কাইলে ভণ্টিৰ জাল দিয়া হ'ব ঘৰত। তাৰপিছত
মনত নাথাকিম মই কাইলৈ এফালে বেলেগ ফালে যাম বাকী বজাৰ কৰিব ঘৰতে আৰু তই বজাৰ কৰি দিবি তুমি মই আজি কৈছিলো মাছৰ কথা কৈছিলো না কি মোৰ চাহখিনি মই ৰুটি খাই কমপ্লিট খালো নাই জানো পাহৰিলো আছে ভনী ভনী লৈছো মই ভনী লৈছো কিচি কিচি চ' মোৰ ভাল খবৰটো জনালোঁ আপোনালোকক চ' এতিয়া ভিডিঅ'ত আকৌ লগ পাম ঠিক আছে বাই